কথাত গটা খায় কথাত বটা পায় আজিকালি কিছুমান ইউটিউবাৰে বুৰঞ্জীক আঘাত কৰি জাতিক আঘাত কৰি ধৰ্মক আঘাত কৰি তেওঁলোকে নিজৰ পাব্লিচিটি লয় কিন্তু ডিম্পু বৰুৱাই এই কামটো কৰা নাই ডিম্পু বৰুৱাই মই যিমানটো ভিডিঅ'টো চাই অনুভৱ কৰিছোঁ তেওঁ এইটো কৰোঁ বুলি কৰা কাম নহয় এইটো তাৰ ভুল হৈছে আৰু লগে লগে সি ভুলৰ ক্ষমা খুজিছে কিন্তু এই আহমেদ নামৰ ব্যক্তিজনে যি আহোম সম্প্ৰদায়ক ইমান বেয়াকৈ অশ্লীলভাৱে উপস্থাপন কৰিলে তেওঁক কিন্তু এতিয়ালৈকে একো কৰিব নোৱাৰিলে একো কৰা মিন্স এইটো যে তেওঁক আইনীভাৱে একো কৰিব নাই মই ঘৰত গৈ মাৰপিট কৰিবলৈ কোৱা নাই এইটো কাৰণে আইনীভাৱে এটা প্ৰক্ৰিয়া কৰিব লাগিছিলে কাৰণ ভৱিষ্যতে যাতে কোনো ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাম কৰিবলৈ সাহস নকৰে কিন্তু নকৰিলে নোৱাৰিলে আজি 5 দিন 6 দিন হৈ গ'ল আমি অসম জাতীয় উন্নয়ন পৰিষদে মাত মাতিলোঁ বহু সংগঠনে মাত মাতিলে কিন্তু লাখ লাখ মানে মানুহ থকা বহু লাখ লাখ মানুহ থকা এই সংগঠন হওক বা জাতিৰ কিছু মুখিয়াল ব্যক্তি হওক এতিয়ালৈকে কিন্তু তেওঁক কোনো ধৰণৰ ব্যৱস্থা নকৰিলে কিন্তু ডিম্পুক অত্যাচাৰ কৰাত কিন্তু লাগি গ'ল ডিম্পুৱে লগে লগে সি বেচেৰাই লগে লগে ভিডিঅ' দি কৈছে কিন্তু আহমেদে কি কৰিলে লিখনি এটা দি থৈ দিলে তাৰ ক্ষেত্ৰত কাৰো কোনো আৰু এটা কথা হয় ডিম্পুৱে এইটো কাম ভুল কৰিছে মই 100 বাৰ কম এইটো এনেকুৱা কৰিব নালাগে ডিম্পু তুমি ভৱিষ্যতেও নকৰিবা আৰু মই জানো তুমি জনা বুজা ল'ৰা তোমাৰ শিক্ষাগত তোমাৰ বেলেগ ইউটিউবাৰতকৈ তোমাৰ যথেষ্ট মই যিমান দূৰলৈকে জানো জ্ঞান আছে কিবা এটা কাৰণত ভুল হ'ল এনেকুৱা ভুল নকৰিবা এইটো ডাঙৰ ভুল বুলিয়ে কৈছোঁ ভৱিষ্যতে এনেকুৱা কথা কোৱাৰ আগত তুমি অকণমান চাই চিতি ল'বা মই ভাবোঁ মই জানো তুমি এই বস্তুটো অকণমান অধ্যয়ন কৰিবা নিশ্চয় তুমি মনত এই কথাটো ভাবিছা কিন্তু অসমৰ এছাম ইউটিউবাৰ আৰু ফেচবুক বুদ্ধিজীৱী আৰু মানুহে একাংশ মানুহে আকৌ উল্টাই ডিম্পু বৰুৱাৰ এই যিটো শব্দ ক'লে এই যিটো ভুল কৰিলে ডাঙৰ ভুলটো কৰিলে এই ভুলটোক নালাগি তাৰ ব্যক্তিগত লাইফত লাগি আছে মই ভিডিঅ'বোৰ চাওঁতো এইটো কৈ আছে তাৰমানে ডিম্পু বৰুৱা কোন হয় বিদেশত যায় আমুকত যায় বা ডিম্পু বৰুৱা ইমান অহংকাৰ হ'ল আমুক হ'ল আৰে নিজে কষ্ট কৰিছে চাইকেল এখন লৈ লৈ যুঁজি এটা মাধ্যমত সি কষ্ট কৰি উঠিছে তাত গা পুৰিবলগীয়া জ্বলন হ'বলগীয়া কথা নাই চবৰে কাৰণে ইউটিউবটো আছিলে কিন্তু অকল কি কাৰণে ডিম্পু বৰুৱাই কি কাৰণে হেৰি কৰিছে কাৰণ তাৰ ক্ৰিয়েটিভিটি আছে আৰু এটা মানুহে যেতিয়া কিবা এটা কথা কয় সমাজ এখনত কথা কয় সি যদি মানে এনেকুৱা হয় যে মানে মনেৰে বস্তুটো ভাবি পেলাই কৈছে নে মুখেৰে ঘপকৈ ওলাই গ'ল শ্লিপ হৈ গ'ল সেই কথাটো সকলো মানুহে গম পায় এইটো চবেই গম পায় কিন্তু আক্ৰোশমূলকভাৱে তেওঁক এতিয়া সকলোৱে বদনাম কৰা লাগিছে একাংশই সকলোৱে নহয় আৰু সকলো ৰাইজে কৈছে যে লগে লগে আৰু এই যে সি কথাটো ক'লে যিটো ভুল কৰিলে আহোম ৰজা মহাৰাজক লৈ এই ডাঙৰ ভুলটো কৰাৰ পিছত সি যিটো ভিডিঅ' ইউটিউবত দিছিলে সেই ভিডিঅ'ৰ পৰাও সি ফুটেজখিনি ডিলিট কৰি দিছে কিন্তু তাক পাব্লিচিটি কোনে কৰি আছে একাংশ মানুহে কৰি আছে সেইটোহে পাব্লিচিটি কৰিছে ভাল কথাখিনি যিখিনি ভাল দেখুৱাই সেইখিনিতো পাব্লিচিটি নকৰে বেয়াখিনি কি ক'লে বেয়াটো সমাজৰ বিৰুদ্ধে গ'লে সমাজ জাতিৰ বিৰুদ্ধে গ'লে আমাৰ বুৰঞ্জীৰ বিৰুদ্ধে গ'লে আমি মাতিবই লাগিব মাতিমেই প্ৰয়োজন হ'লে আমি ৰাস্তাত মানুহক আঁঠু কঢ়াবও লাগিব এইটো সঁচা কথা কাৰণ এই কথাবিলাক ভৱিষ্যতলৈকে থাকি যায় কিন্তু সি বেচেৰাই লগে লগে ইউটিউবৰ পৰা ডিলিট কৰি দিয়াৰ পাছতো কিছুমান পৰ্টেলেই হওক বা কিছুমান মানুহে হওক সেই ভিডিঅ'খন প্ৰচাৰ কৰা লাগিছে সেইসকলৰ ওপৰতো একশ্যন লওক সেইসকল বেছি দায়ী সি লগে লগে গম পায় লগে লগে ডিলিট কৰি দিছে তাৰ ভিউজ কিমান আহোঁতে সি ডিলিট কৰি দিছে মই চাইছোঁ গতিকে আমাৰ মানুহবিলাক হৈছে কেঁকুৰা মানুহ যে আমাৰ নিজৰ সন্তানটোক অসমীয়া ল'ৰাটোক হেঁচা মাৰি ধৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য হ'ব নালাগে ডিম্পু বৰুৱাই অসমৰ কাৰণে কোনোবাই কৈছে কি কৰিছে কি নাই যদি মগজুত যদি অকণমান শিক্ষাগত অৰ্হতা আছে তেতিয়াহ'লে জানিব যে ডিম্পু বৰুৱাই কৰিছে পৰ্যটন বিভাগটো ডিম্পু বৰুৱা যে অসমৰ এজন ভাল ইউটিউবাৰ সেইটো বাহিৰত বিদেশতো জানে তেওঁ বিদেশলৈ গৈছে তেওঁ বিদেশত আছে বিদেশৰ কথা দেখুৱাইছে এইবিলাক বস্তু দেখুওৱা বস্তু এইবিলাক কোৱা বস্তু কৰা বস্তু সেইটো পৰ্যটন ক্ষেত্ৰতো উন্নত হয় এইটো জনা মানুহে জানিব নজনাখিনিয়ে ক'ব যে সি বিদেশলৈ গ'ল মই কি কৰিম সি আমুকটো ভিডিঅ' প্ৰচাৰ কৰিছে মই কি কৰিম এইটো এটা মাধ্যম ইউটিউবটো এটা মাধ্যম কিন্তু বহু ইউটিউবাৰে কি কৰে কওঁ বুলি কথা এটা উপস্থাপন কৰে যাতে তেওঁলোকে এটা সস্তীয়া পাব্লিচিটি পায় এটা নাভাবিব যে মই এই কথাখিনি কৈ পেলাই আপোনালোকৰ মনত আঘাত দিব বিচাৰিছোঁ মোৰ কথাই যদি আঘাত দিয়ে আপোনালোকে মোক জনাব মই আপোনালোকৰ ৰাইজৰ কথা মতে চলিব সদায় চেষ্টা কৰি আছোঁ মই নিজে বুজি পাওঁ যে এটা ভুল কৰি মই জীৱনত কিমান পস্তাইছোঁ সেইকাৰণে কথা কোৱাৰ আগত মই নিজে বহুত সাৱধান মই এতিয়াও কৈ থৈছোঁ মই বহুত ভয় লাগে কথা কোৱাৰ আগত আজিকালি কিন্তু অসমীয়া ল'ৰা এটাক ইমান অত্যাচাৰ মানসিকভাৱে ডিম্পু বৰুৱা আমুক কৰিলে তামুক কৰিলে কি পিন্ধে কি নিপিন্ধে এইবোৰ পাই গ'লগৈ আৰে মেইন টপিকত যা না ভাইহঁত মেইন টপিকত যাব লাগে সেইটো ভুল কৰিছে যাতে আৰু
আৰু কোনো ব্যক্তিয়ে যাতে কৰিবলৈ সাহস নকৰে তেনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যিকোনো মানুহৰ ক্ষেত্ৰতে সি না ডিম্পু হওক না মই হওঁ না কোনোবা মন্ত্ৰী হওক না কোনোবা ডাঙৰ পাৱাৰফুল মানুহ হওক যোনে এনেকুৱা জাতি বুৰঞ্জীৰ বিৰুদ্ধে কয় তাৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে এইটো নহ'ব লাগে বুলি কোৱা নাই কিন্তু সি এতিয়া কথাটো যেনেকৈ ক'লে সেই কথাটো সি লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লগে লগে ভিডিঅ' যোগেৰে কৈছে কিন্তু আহমেদে এতিয়ালৈকে ভিডিঅ' নিদিলে মোৰ আহমেদক মই ব্যক্তিগতভাৱেও চিনি নাপাওঁ তাক ব্যক্তিগতভাৱে মই ভাল ল'ৰা বুলিয়ে জানো মোৰ বন্ধুৰ লগত তাৰ ভাল কিন্তু সেই বুলিয়ে মই আমাৰ এটা জাতিক আমাৰ এটা বুৰঞ্জীক আমাৰ এই গোটেই স্বাভিমানত আঘাত আনিলেতো আমি কাকো ক্ষমা নকৰোঁ এনেইতো ল'ৰাটো ভাল কিন্তু কি কাৰণে এইটো কৰিলে এইটো নকৰিবৰ কাৰণে কি কৰিব লাগে সেই কথাখিনি ইমান ডাঙৰ ডাঙৰ সংগঠন যি নেকি বহুত সংগঠনক ক্ষমা খোজাইছে কিন্তু এটা ল'ৰাক এতিয়ালৈকে ক্ষমা খোজাব নোৱাৰিলে ডিম্পুৱেতো লগে লগে ক্ষমা খুজিলে ডিম্পু অসমীয়াৰ ল'ৰা সি তাৰ এটা সামাজিক দায়বদ্ধতা আছে তাৰ পৰিচয় দিলে নিজে ভিডিঅ' কৰি দিলে বাকীবোৰে কি কৰিলে একোতো কৰা নাই গতিকে সেইখিনিয়ে কথা গতিকে অসমীয়া ল'ৰা এজনে কিবা এটা ভাল কাম কৰি আছে ডিম্পুৱে বেয়া কাম কৰা নাই আৰু ডিম্পুৰ শিক্ষাগত অৰ্হতাও যথেষ্ট আছে গতিকে সকলোৱে মীমাংসাৰ মাজেৰে এই কথাটো কৰিব লাগে মই ভাবোঁ আৰু বেয়াকৈ ক'ব নালাগে আনৰ উন্নতিত জ্বলা মানুহৰ নিজৰ উন্নতি কেতিয়াও নহয় এইটো কথা মনত ৰাখিব আৰু এটা ক'ম যে ভৱিষ্যতে কোনেও এনেকুৱা ধৰণৰ বুৰঞ্জীক লৈ যাতে কথা নকয় যোনে ইউটিউবাৰ নহওক কিবা এইবাৰ কিন্তু দিগদাৰ আছে এইবাৰ ক'লে কিন্তু যি জাতি উপজাতি এইবিলাকৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰে বা বুৰঞ্জীক আঘাত কৰে তেনে ইউটিউবাৰৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা কৰা হ'ব এইটো কিন্তু একদম স্পষ্ট কথা গতিকে এনেকুৱা কৰিব নালাগে সকলোৱে মিলিজুলি থাকক বুৰঞ্জীক আপোনালোকে পুনৰবাৰ কৈছোঁ মই তেওঁলোকক ভালকৈও কৈছোঁ হাতযোৰ কৰিছোঁ আপোনালোকে বিকৃত বস্তু উপস্থাপন কৰি অসমীয়া সমাজখন ধ্বংস নকৰিব ধন্যবাদ জয় অসম জয় গুৰু শংকৰ